Hey guys, welcome to my YouTube channel Polo Vlog. আপোনালোকে জানে আজি হৈছে বিশ্বকৰ্মা পূজা উপলক্ষে মই উঠিলোঁ আজি একদম 5টা বজাত উঠি পুৰা ধান মাজত আহি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি। চাও কি দেখাব পাৰোঁ আৰু আপোনালোকে একটা বস্তু কমেণ্ট কৰিবচোন, আপোনালোকৰ ঠাণ্ডা দিন ভাল লাগে নে গৰম দিন ভাল লাগে? হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল পল্লৱ ব্লগ। আজি মন্দিৰটো অলপ ঘূৰিব যাম, দেখাবলৈ চেষ্টা কৰিম। গাইছ, আগত মোৰ মৰমৰ চাইকেলখন ধুই লওঁ, পিছত দেখাই আছোঁ আপোনালোকক। মোৰ চাইকেলখন ধুই লওঁ। फोटो करने ना मूर्ति आनिब पारा नाई बारू, अलप देखाई दिम। কাম কৰাটো কেই বছৰ হ'ল? আমাৰ 5 টকাৰ পৰা কৰি আছো আমি। নহয়, বছৰটো কেই বছৰ হ'ল এইটো ক'ব নোৱাৰো। আমি 5 টকাৰ পৰা মানে মিস্ত্ৰী কাম শিকিছো। আমি 5 টকাৰ পৰা এতিয়ালৈকে মানে বৰ্তমান কৰি আছো। মানে এতিয়া 500 টকা পাই আছো মানে। আৰু পিছে এইটোতো আমি কৰ্তব্যটো কৰি যাবই লাগিব। আমাৰ গাঁৱৰ মানুহ আপোনাক মিস্ত্ৰী ক'লে চবে চিনি পায়। এইটো ভৈয়াম গাঁৱৰ মানুহ আছিলে নেকি? আমাৰ দেউতা একদম পূৰ্বৰ পৰা আমাৰ মিস্ত্ৰী আমাৰ দেউতা মিস্ত্ৰী আছিলে। দেউতা শিকাই গ'ল, এই দেউতাৰ কামটো মই চলাই গৈ আছো। আপোনাৰ নামটো ক'ব? আমাৰ নামটো হৈ গ'ল মোহন চেৰুৱা। আপোনাৰ দেউতাৰ নামটো ক'ব? অমিত চাই চেৰুৱা। গাইছ, মই এতিয়া আহি গ'লোঁ। তাত গৈছিলোঁ বিশ্বকৰ্মা পূজা খাবলৈ। মিস্ত্ৰী হয় তেওঁ। এতিয়া আহি পাই গ'লোঁ মই মেইন জেগা নামঘৰততো বাৰু শেষ হ'ল। এতিয়া মই নামঘৰত অলপ কেনেকুৱা পাতিছিল অলপ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। গাইছ, আমাৰ নামঘৰৰ গেটটো সোমাই যাওঁ এতিয়া, বলক। গাইছ, মোৰ চবচে ভাল লাগিছে এই পাথৰটো যে দিছে, তাৰ ওপৰত থৈছে, এই মজা লাগিছে, মজা। এইটোৱে আমাৰ নামঘৰটো হয়, এবাৰ চাই লওক। ফাৰ্ষ্ট টাইম এবাৰ বনাইছিলোঁ, আপলোড দিয়া নহ'ল, আপোনালোকে বেয়া নাপাব। অলপ বাহিৰটো দেখাই দিছোঁ, চাওক। মই লৈ আছোঁ পানী বাহিৰটো চাওক। আপোনালোকৰ গাঁৱত কি সকলো ড্ৰাইভাৰ ষ্টাফে বিশ্বকৰ্মা পাতে না? এনে কিমান শতাংশ ড্ৰাইভাৰ আছে উগ্ৰাম গাঁৱত? বাকীখিনি মানে চিভিল। ভাল লাগিছে মানে, সেইকাৰণে আমি আহিলোঁ।
লাগিছিল। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যদি পুৰণা হয় প্লিজ কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। মানে কালি মই 5টা বজাত ষ্টাৰ্ট কৰিছিলোঁ, আজি ৰাতিপুৱাৰ 5টা বাজি আছে। মই আছোঁ এয়া পাহাৰৰ তলত। মানে মই কালি এণ্ড কৰিব টাইম নহ'ল, আজি এতিয়া ৰাতিপুৱা 5টা বজাত এণ্ড কৰিছোঁ। ক'লোৱে আৰু আজিলৈ এৰিলোঁ, বাই বাই।